আৰু শ্বহীদসকলৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোকে আমি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। শ্বহীদ তৰ্পণ কৰিবলৈ আমাৰ মাজত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ বিচন ডাঙৰীয়া দুয়োগৰাকীকে আগুৱাই আনিবলৈ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ। ৰীতি-নীতিক একোপন কৰিব, জাতীয় জীৱনৰ সুৰক্ষা ব্যক্তিসকলক একোপন কৰিব, জাতীয় জীৱনৰ শ্বহীদসকল যাক আমি অসমীয়া জাতীয় জীৱনৰ চানেকিৰ লগত তুলনা কৰোঁ, তেনেকুৱা শ্বহীদক যেতিয়া অপমান কৰিব, সেইভাৱে হ'ব নোৱাৰে।
তাৰ কাৰণে স্পষ্টভাৱে পুনৰবাৰ সকীয়াই দিছোঁ এইখন অসমৰ কোনো বহিৰাগতৰ অপশক্তি স্থান নাই এইখন অসমত যেতিয়ালৈকে আমি সকলো দল সংগঠন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমান্তৰালভাৱে আমি আগুৱাই থাকিম আমি হাতত হাত ধৰি আমি আগুৱাই থাকিম আগুৱাই যাম তেতিয়াহ'লে কোনো বহিৰাগত অপশক্তি আমাক আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে পুনৰবাৰ আমি সংকল্প ল'ব লাগিব তেনেকুৱা বহিৰাগত অপশক্তিৰ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যিবোৰ পোখা মেলিছে সেই পোখাসমূহ পুলিয়ে পোখাই আমি উৎখাত কৰিবলৈ সকলোৱে সংকল্প ল'ব লাগিব সমগ্ৰ ধেমাজি জিলাখনত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী গঠিত এই জিলাখনক আমি ভাতৃত্ববোধৰ এনাজৰিৰে আমাৰ যি মৰম চেনেহ অটুট ৰাখি আমি সকলোৱে আমি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ অনাগত দিনতো আমি বসবাস হৈ থাকিম ইয়াৰ পাছত যে কোনোবা বহিৰাগত অপশক্তি আমাক যে আক্ৰমণ কৰিব সেই কথা যে হ'ব সেই কথাকে মানি ল'ব নোৱাৰোঁ তাৰ কাৰণে আমি সময় থাকোঁতেই আমি এই সংকল্প ল'ব লাগিব যিহেতু অসমীয়া জাতিটোৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ হৈছে কেতিয়াবা যদি অসমীয়া জাতিটোৰ চানেকি স্বৰূপ বীৰ শ্বহীদসকলক আক্ৰমণ কৰা হৈছে কেতিয়াবা অসমীয়া সংস্কৃতি পৰম্পৰা ৰীতি নীতিক লৈ আক্ৰমণ কৰা হৈছে কেতিয়াবা অসমীয়া জাতিৰ যিসমূহ আমাৰ পৰম্পৰা ৰীতি নীতি আছে তাক লৈ কিন্তু বহুতে খেলা কৰিছে তাৰ কাৰণে আমি এটা কথাই ক'ব জানো ক'ব খোজোঁ যে ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত অৱস্থিত এইটো অসমীয়া জাতিয়ে কোনোদিনে কোনো কালে কাৰো ওচৰত আঁঠু নোলোৱাকৈ এটা জীয়া অসমীয়া জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে এনেকুৱা বহিৰাগত অপশক্তিক আমি খেদি পঠাবলৈ সক্ষম হ'ব লাগিব যিহেতু সময় সমাগত এই সময়ত যদি আমি সংকল্প নলওঁ তেতিয়াহ'লে কি বহিৰাগত অপশক্তি আমাক যে গ্ৰাস কৰি আমাৰ যি পৰম্পৰা আছে ৰীতি নীতি আছে আমাৰ সাতামবৰ্ষীয় ঐক্য যি আছে আমাৰ যিসমূহ ভাতৃত্ববোধৰ এনাজৰি আছে সকলোকে ভাঙি তছনছ কৰি দিব সেই কথা স্পষ্ট তাৰ কাৰণে আমি আজি এই সংকল্প দিৱস আয়োজন কৰিছোঁ যিহেতু আপোনালোকে জানে জাতিটোৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ হৈছে জাতিটোৱে কেতিয়াবা নিজৰ ভাষাটোক লৈ আমি ভাষাটোক বচাবৰ কাৰণে ৰাজপথত আন্দোলন কৰিব লগা হৈছে কেতিয়াবা আমাৰ পৰম্পৰা ৰীতি নীতিসমূহক আক্ৰমণ কৰা হৈছে বিপদে পৰিচালিত কৰি দিয়া হৈছে জাতিটোক এটা শক্তিশালী জাতি হিচাপে জীয়াই থকাৰ পাছত এই জাতিটোক বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ মাজত ভাগ কৰি জাতিটোক কেনেকৈ নিশকতীয়া জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পৰা সেই কথা চিন্তা সঁচাই কিন্তু কোনোমতে বহু ব্যক্তিয়ে এই জাতিটো ভাঙি দিবলৈ কাম কাজ হাতত লৈছে তাৰ কাৰণে স্পষ্টকৈ আমি চিলাপথাৰ এই শ্বহীদ ভৱন বাকৰিৰ পৰা আমি সকীয়াই দিছোঁ এইখন চিলাপথাৰত এইখন ধেমাজি জিলাত আমি যিসমূহ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছোঁ ইয়াৰ পাছত যে কোনোবা বহিৰাগত অপশক্তিয়ে আমাক যে ৰঙা চকুৰ দেখাব আমাৰ যে শ্বহীদসকলক অপমান কৰিব জাতীয় জীৱনৰ সুধৰ ব্যক্তিসকলক অপমান কৰিব আমি যে মানি ল'ম আমি যে হাত সাৱটি বহি থাকিম সেই কথা হ'ব নোৱাৰে যিহেতু ৰাইজ আপোনালোকে জানে আমাৰ জাতিটোক উন্নত জীৱনৰ কাৰণে পংগু কৰি দিবলৈ জাতিটোক এটা নিশকতীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা ইতিমধ্যে হাতত লোৱা আমাৰ দেখিবলৈ পাইছোঁ আমি ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট কথা যে আমি কোনো জাতি জনগোষ্ঠীৰ আমি বিৰোধী নহয় এইখন অসমত এইখন জিলাত সকলো জাতি জনগোষ্ঠীক লগত লৈ এখন আমি বৰ অসমৰ আমি সপোন দেখোঁ এখন বৃহত্তৰ মিলাপ্ৰীতিৰ জিলা হিচাপে ধেমাজিক আমি চাব খোজোঁ যিহেতু জাতীয় জীৱনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাম কাজ কৰাৰ উপৰিও জাতিটোক এখন উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি কেনেদৰে এখন সোণৰ অসম দিব পাৰোঁ ভাল অসমৰ স্বপ্ন দেখাব পাৰোঁ য'ত সকলোৱে শিক্ষিত হৈ নিজৰ পিতৃ মাতৃভাষাক আমি সেৱা কৰিব পৰাকৈ আমি কেনেদৰে আমি আগবঢ়াই যাব লাগিব সেই চিন্তা চৰ্চা আমি ছাত্ৰ সন্থাই কাম কাজ কৰিছোঁ যিহেতু আপোনালোকে জানে বিভিন্ন সময়ত ছাত্ৰ সন্থাকো আমাক কিছু ক্ষেত্ৰত আক্ৰমণ কৰে আমি দেখিবলৈ পাওঁ সামাজিক মাধ্যমত যেতিয়া ছাত্ৰ সন্থাক আক্ৰমণ কৰে তেতিয়া কিন্তু বহিৰাগত অপশক্তিবিলাকে বা বহিৰাগত যিসমূহ ইয়াত মানুহ সোমাই আছে আমাৰ মাজত তেওঁলোকে খুব ভাল পায় তাৰ কাৰণে আমি সংকল্প ল'ব লাগিব আমাক যেন কোনো বিপদে পৰিচালিত কৰিব নোৱাৰে আমি জাতিটোৱে যেন শক্তিশালী জাতি হিচাপে ওলাই জীৱন যেন আমি বসবাস কৰি থাকিব পাৰোঁ সেই সংকল্প আমি ল'ব লাগিব যিহেতু এইখন অসম আমাৰ অসম হয় এই অসমখনত আমাৰ যি পৰম্পৰা আছে ৰীতি নীতি আছে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক সন্মান কৰিব নজনা জাতীয় জীৱনৰ কাৰণে যিসকলে ত্যাগ কৰি গ'ল যিসকলে ওলাই তেওঁলোকৰ জীৱন দি গ'ল সেইসকল ব্যক্তিক সন্মান কৰিব নজনা কোনো অপশক্তিক যেন আমি স্থান দিম সেই কথা হ'ব নোৱাৰে তাৰ কাৰণে পুনৰবাৰ আপোনালোক সকলোকে মই সৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আই মাতৃসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে সমগ্ৰ জিলাখনতেই হওক বা অসমখনতেই হওক এনেকুৱা ধৰণৰ বহিৰাগত অপশক্তিক যে আমি তেওঁলোকক যেন আমি পুলিয়ে পোখাই উৎখাত কৰিব পাৰোঁ পুলিয়ে পোখাই উৎখাত কৰি তেওঁলোকক আমি খেদি পঠাব পাৰোঁ সেই সংকল্পৰে আমি আগবাঢ়ি যাব লাগিব আৰু তাত আজি আমাৰ আই মাতৃসকলৰ আমাৰ আশীৰ্বাদ লাগিব যিহেতু আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আমি ছাত্ৰ সন্থাই আমি
জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আই মাতৃসকলৰ পৰা শিক্ষাগুৰুসকলৰ পৰা আমাৰ সমাজ ব্যৱস্থাত জড়িত বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা স্বনামধন্য ব্যক্তিসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি আমি ছাত্ৰ সন্থা পৰিচালিত হওঁ যিহেতু আপোনালোকে জানে যে ছাত্ৰ সন্থাৰ কোনো হাইকমাণ্ড নাথাকে আমাৰ ৰাইজ আমাৰ শিক্ষাগুৰুসকল আই মাতৃসকলে হ'ল আমাৰ অভিভাৱক আমি ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে কেতিয়াবা যদি আমাৰ ভুলটো আপোনালোকৰ চকুত ধৰা পৰে আমাৰ প্ৰতিগৰাকী ছাত্ৰ সন্থাক শুধৰাই নিয়াৰ আপোনালোকৰ নৈতিক দায়িত্ব তাৰ কাৰণে আমি এই সংকল্প দিৱস কাৰ্যসূচীৰ বাকৰিত আপোনালোক অহাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু সদৌ শেষত পুনৰবাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ যি সংকল্প দিৱস এই সংকল্প দিৱস কাৰ্যসূচীত আমি বিভিন্ন জাতি জনগোষ্ঠীক আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকে নিশ্চয় জ্ঞাত যে 2017 চনৰ 6 মাৰ্চ তাৰিখে যি কাণ্ড হৈ গ'ল সেই কাণ্ড হোৱাৰ পাছত সেই সময়ৰ অসমৰ তদানীতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ অসমৰ বিধায়িনী এটা দললৈ প্ৰেৰণ কৰিছিল অসমৰ বিধায়িনী দলটো আহি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গাখীৰে তেওঁলোকে শ্বহীদ বেদী ধুই বন্তি প্ৰজ্বলন কৰি ধূপ ধূনা চাকি বন্তি জ্বলাই তেওঁলোকে পূজা অৰ্চন কৰিছিল শ্বহীদসকলক স্মৰণ কৰিছিল স্মৰণ কৰি কথা দিছিল চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যি কাৰ্যালয়ত যি কাণ্ড হৈ গ'ল এই কাণ্ডৰ কাৰণে যিসমূহ জাতীয় জীৱনৰ সুধাৰ ব্যক্তি আছে তেওঁলোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব জাতীয় জীৱনৰ স্বানিকী স্বৰূপ শ্বহীদসকলৰ শ্বহীদ বেদী নিৰ্মাণ কৰা হ'ব কিন্তু খুব অসাৰ আজি 8টা বছৰ পাৰ হৈ গ'ল এইখন বিজেপি চৰকাৰে এইখন ফাঁকিবাজ বিজেপি চৰকাৰে মিছলীয়া বিজেপি চৰকাৰে এটা শিল এটা ইটা উলিয়াই পেলাবলৈ তেওঁলোকে সক্ষম নহ'ল তাৰ কাৰণে আমি সেইখন বিজেপি চৰকাৰ আমি সকীয়াই দিছোঁ যে মিছা কথাৰে জাতীয় জীৱনৰ শ্বহীদসকলক অপমান কৰি জাতীয় জীৱনৰ সুধাৰ ব্যক্তিসকলক অপমান কৰি যি বক্তব্য ৰাখি গ'ল যি মিছা প্ৰতিশ্ৰুতি দি গ'ল তেনেকুৱা মিছা প্ৰতিশ্ৰুতি নিদিবলৈ এখন চৰকাৰক আমি সকলোৱে প্ৰদান কৰিছোঁ যিহেতু আপোনালোকে জানে এইখন চৰকাৰে বিভিন্ন সময়ত আমাক জাতিটোক নিশকতীয়া কৰিবলৈ জাতিটোক থান কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা লৈছে যিহেতু আমাৰ জাতিটো হ'ল এটা স্বাভিমানী জাতি অসমীয়া জাতিটো এটা জীয়া জাতি এটা স্বাভিমানী জাতি এই জাতিটোক কেনেদৰে হিতাধিকাৰী বনাই জাতিটোক তেনেদৰে পংগু কৰিব পাৰি অৰ্থনৈতিকভাৱে কেনেদৰে পংগু কৰিব পাৰি সেই চিন্তা চৰ্চা কৰে এইখন চৰকাৰে আমি কৈছোঁ আমাক বিভিন্ন ধৰণৰ আমাক যিসমূহ হিতাধিকাৰী বনাইছে আমি চৰকাৰলৈ ছাত্ৰ সন্থাৰ মুকলি নাই আমাৰ প্ৰত্যাহ্বান আছে আমাৰ আহ্বান আছে আমি কৈছোঁ যে অসমৰ প্ৰতি ঘৰৰ মানুহক কেনেদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰি কেনেদৰে প্ৰতি ঘৰৰ মানুহক অৰ্থনৈতিক স্বাৱলম্বিতা হ'ব পাৰি সেই কথা চিন্তা চৰ্চা কৰি চৰকাৰে কাম কৰিব লাগে এতিয়া এইখন চৰকাৰে কি কৰিছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত কেনেদৰে তেওঁলোকে আমাৰ আই মাতৃসকলকে হওক আমাৰ জ্যেষ্ঠ ব্যক্তিসকলকে হওক তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি দি এটা পংগু জাতি হিচাপে কেনেদৰে জীয়াই থাকিব কেনেদৰে গঠন কৰিব পাৰি সেই কথা চিন্তা চৰ্চা কৰিছে হয় এইখন চৰকাৰে অৰুণোদয় আঁচনি দিছে ভাল কথা সেয়া আমাৰ প্ৰাপ্য বিনামূলীয়া চাউল দিছে সেয়া আমাৰ প্ৰাপ্য কিন্তু বিনামূলীয়া চাউল আৰু অৰুণোদয় আঁচনি দি আমাৰ জাতিটোক উৰাই জীৱনৰ কাৰণে কেনেকৈ পংগু কৰিব পাৰি কেনেকৈ তেওঁলোকে আমাৰ যি অৰ্থনৈতিক ভেটি এই ভেটি ভাঙি কেনেদৰে থান কৰিব পাৰি সেই কথা এখন চৰকাৰে চিন্তা চৰ্চা কৰিছে আমি কৈছোঁ যে আমাক অৰুণোদয় লাগিব আমাক বিনামূলীয়া চাউল লাগিব ইয়াৰ উপৰিও অসমৰ প্ৰতি ঘৰ মানুহক যিসমূহ যুৱক যুৱতী আছে তেওঁলোকে কেনেদৰে সংস্থাপন পাব পাৰি কেনেদৰে আৰ্থিকভাৱে তেওঁলোকে শক্তিশালী কৰিব পাৰি সেই কথা চিন্তা চৰ্চা কৰিব লাগিছিল কিন্তু চিন্তা চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই তাৰ কাৰণে এই সংকল্প দিৱস কাৰ্যসূচীৰ বাকৰিত পুনৰবাৰ আমি আশীৰ্বাদ বিচাৰিছোঁ আই মাতৃসকলৰ পৰা জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ছাত্ৰ সন্থাৰ পৰিয়ালটোক আমি পৰিচালনা কৰোঁতে যিসমূহ ভুল ত্ৰুটি হয় আপোনালোকে আমাৰ পথ প্ৰদৰ্শক হিচাপে আপোনালোকে আমাক দেখাই দিব লাগিব ভাল ৰাস্তাৰে গ'লে আমি কেনেদৰে আমি এখন ভাল ঠাই পাব এখন সোণৰ অসম আমাৰ সপোনৰ অসমখন পাব পাৰোঁ সেই কথা চিন্তা চৰ্চা কৰিব লাগিব আমি জাতিটোৱে এতিয়া বিভিন্ন সময়ত আমি বিভিন্ন কথা বতৰা কওঁ আৰু এটা কথা আমি উনিকে থৈ যাওঁ যি জাতিৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ নকৰে শিক্ষাৰ পৰা আঁতৰি থাকে সেই জাতি কিন্তু এটা পূৰ্ণাংগ জাতিসত্তা হিচাপে কিন্তু এই ইতিহাসত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে তাৰ কাৰণে আমি সংকল্প লৈছোঁ যে ছাত্ৰ সন্থাৰ পৰিয়ালে এতিয়া সমান্তৰালভাৱে পঢ়া শুনা আৰু জাতীয় জীৱনৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজপথৰ যুঁজ সমান্তৰালভাৱে আমি আগুৱাই নিব পাৰিম আমি আমাৰ চিন্তা চৰ্চা আমি ব্যক্ত কৰিছোঁ তাৰ কাৰণে পুনৰবাৰ আপোনালোক সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি সংকল্প দিৱস কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিলে পুনৰবাৰ আমি সকলো দল সংগঠনক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সংগ্ৰামী শুভেচ্ছা জনাই মই মোৰ সংকল্প সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম এই মাত্ৰ বক্তব্য প্ৰদান কৰা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সঞ্জীৱ দাস ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা
বেতদীপাম উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ এটা শ্ৰদ্ধাৰ শিক্ষাগুৰু গকুল শইকীয়া ছাৰক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেওঁ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি চিলাপথাৰৰ মাজমজিয়াত সংকল্প দিৱস আদি